মই ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰথম আহিয়ে এই চাংচাৰী অঞ্চলত আহিয়ে এই মঞ্চত মই উপস্থিত হৈছিলোঁ আৰু ইয়াত এখন সভাত মোক ভাগ ল'বলৈ মাতিছিল। তেতিয়া সভা চলি আছিল আৰু তাৰ পিছৰ পৰাই মই এতিয়ালৈকে কিজানি 3বাৰ বা 4বাৰ মই এই মঞ্চলৈকে আহিছোঁ। পঢ়ি থাকে, সিহঁতে পঢ়ি থাকে, মাক দেউতাকে বেয়া পাব বুলি ভাবি পেলাই পঢ়ে, কিন্তু ধাৰণাটো আছে বেলেগত। আমাৰ বাহিৰৰ দেশবিলাকত এই কথাটো তেওঁলোকে লক্ষ্য কৰে যে মোৰ ল'ৰাটো বা ছোৱালীজনীৰ লাভ কিহত আছে। তাত যদি এজন ছাত্ৰৰ যদি কাঠ মিস্ত্ৰী হোৱাৰ কাৰণে তেওঁৰ লাভ আছে, এজন যদি ছাত্ৰৰ ইলেক্ট্ৰিচিয়ান হোৱাৰ কাৰণে যদি লাভ আছে, তেতিয়াহ'লে তেওঁলোকক সেই লাইনত প্ৰশিক্ষণ দিয়ে। আৰু যিজন মানুহ বহুত ধন্যবাদ। ছাৰৰ ভাষণ শুনিলে সময় কেতিয়া পাৰ হয় আমি গমেই নাপাওঁ। ইমান সাৰুৱা ভাষণেৰে আমাক আপ্লুত কৰাৰ বাবে ছাৰক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি এতিয়া আগবাঢ়িছোঁ আমাৰ দ্বিতীয় কাৰ্যসূচী, অৰ্থাৎ শান্তি কোচিং চেণ্টাৰ আৰু টিম শান্তিৰ মূল ব্যক্তি যিজনৰ প্ৰথম চিন্তা আমাৰ মূৰত সোমাই দিছিলে, মোৰে ভাতৃপ্ৰতিম টিম শান্তিৰ ইয়াৰ পিছত তেখেতসকল মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰিবলৈ জনাইছোঁ।
পিছে তাতে বিছা টকা কৰিছে যুৱচামে কৰিব লাগে ভাল ব্যৱহাৰ হৈছে পিছে অপব্যৱহাৰ সিহঁতে শিশুৰ দিব লাগে শিক্ষা ধূমপান মুখে পিছে সিহঁতে দেখোন আসক্ত হৈছে মদ ভাং ড্ৰাগছত কি ভুল হ'ল ভদ্ৰ সমাজত কিমান লাগিল জগত য'ত আজি উদ্যানী যুগত বাতৰুৱা হয় বিধ্বস্ত পথত ধন্যবাদ